নমস্কাৰ বন্ধু-বান্ধৱীসকল অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আমি সকলোৱেই সপোন দেখো, কিন্তু বেছিভাগ লোকেই নাজানে যে আমি দেখা বিভিন্ন সপোনৰ যে বিভিন্ন অৰ্থ আছে। অৱশ্যে সকলো সপোনৰে যে একোটা অৰ্থ থাকিব সেইটো নহয়, কিন্তু যদি আমি একেধৰণৰ সপোনকেই বাৰে বাৰে দেখা পাওঁ তেন্তে বুজিব লাগে যে ঈশ্বৰে সপোনৰ মাধ্যমেৰে আমাক কিবা বুজাব খুজিছে বা কিবা সংকেত দিছে। অনেক সময়ত কিছু সপোন আছে যিবোৰ কাৰোবাৰ ওপৰত যদি ঈশ্বৰৰ বিশেষ কৃপা থাকে তেতিয়াহ'লে ঈশ্বৰে তেওঁক সেইবোৰ সংকেত সপোনৰ ৰূপে অৱগত কৰায়। প্ৰাচীন কালত মানুহে এইবোৰ সংকেত দেখিয়েই বুজি লৈছিল যে তেওঁৰ লগত কি হ'বলৈ গৈ আছে বা এইবোৰ সংকেতৰ মাধ্যমেৰে ঈশ্বৰে তেওঁক কি বুজাব খুজিছে। তেতিয়া তেওঁলোকে সেই সংকেতবোৰক লিপিবদ্ধ কৰি থয় যাতে আমি সেইবোৰ সপোন দেখিলেই সেই সপোনৰ অৰ্থসমূহ আমি বুজিব পাৰোঁ। স্বপ্ন জ্যোতিষ হৈছে জ্যোতিষ শাস্ত্ৰৰে এটি অংশ। বহুতে সপোনত দেখা সংকেতবোৰক মানিব নোখোজে, কিন্তু আমাৰ মাজৰেই এনে অনেক লোক ওলাব যিসকলে নিজৰ সপোনত দেখা প্ৰত্যেকটি অৰ্থই বাস্তৱ জীৱনৰ লগত মিলি গৈছে। সেয়েহে আমি ক'ব পাৰোঁ যে প্ৰাচীন যুগৰ পৰা অহা কোনো তথ্যই মিছা হ'ব নোৱাৰে। আজি ভিডিঅ'টিত মই আপোনালোকক এনে কিছুমান সপোনৰ বিষয়ে জনাবলৈ গৈ আছো, যাৰ পৰা আপোনালোকে এইটো সহজতেই বুজিব পাৰিব যে সেই সপোনৰ অৰ্থ কি, বা ঈশ্বৰৰ বিশেষ কৃপা দৃষ্টিৰ ফলত ঈশ্বৰে আপোনাক কোনো বিশেষ সপোন দেখুৱাইছে নে নাই। গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। যদি সপোনত বাৰে বাৰে আপুনি কোনো দামী অলংকাৰ দেখে তেতিয়াহ'লে বুজি ল'ব যে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত ভাল সময় আহিব ধৰিছে। আপোনাৰ মালিক বা বছৰ পৰা আপুনি আদৰ চেনেহ পাবলৈ গৈ আছে, অৰ্থাৎ আপোনাৰ বছ আপোনাৰ কামত অত্যন্ত প্ৰসন্ন। যদি সপোনত আপুনি বাৰে বাৰে বহুত মাছ দেখে তেতিয়াহ'লে বুজি ল'ব যে ঈশ্বৰৰ কৃপাৰ ফলত আপোনাৰ আৰ্থিক সমস্যাবোৰ নোহোৱা হ'বলৈ গৈ আছে, লগতে আহিব ওলাইছে প্ৰচুৰ টকা পইচা। যদি আপুনি সপোনত বাৰে বাৰে কোনো অন্ধকাৰ স্থান বা কেৱল অন্ধকাৰ দেখে তেতিয়াহ'লে বুজি ল'ব যে আপুনি কোনো বিপদত পৰিবলৈ গৈ আছে, যাৰ সংকেত ঈশ্বৰে আপোনাক আগতীয়াকৈ প্ৰেৰণ কৰিছে। সেয়েহে আপুনি নিজে সাৱধান হৈ যোৱা উচিত। যদি সপোনত আপুনি বাৰে বাৰে কোনো অপৰিচিতা নাৰীক দেখে তেতিয়াহ'লে বুজি ল'ব যে আপোনাৰ শীঘ্ৰেই বিবাহ হ'বলৈ গৈ আছে। যদি আপুনি সপোনত বাৰে বাৰে কোনো খুৰা দেখে তেতিয়াহ'লে বুজি ল'ব যে আপোনাৰ ভাল সময় আহিব ধৰিছে, যাৰ পৰা আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু মানুহে আপোনাৰ নাম শুনাৰ লগতেই আপোনাক চিনি পাব। যদি আপুনি সপোনত দেখে যে আপুনি কাৰোবাক সহায় কৰিছে, সেয়া যিকোনো সাহায্যই হ'ব পাৰে। যদি এনে দেখা পায় তেন্তে বুজি ল'ব যে আপোনাৰ মান সন্মান বৃদ্ধি হ'বলৈ ওলাইছে। যদি আপুনি সপোনত বাৰে বাৰে দেখা পায় যে আপুনি কোনো ধৰ্মগ্ৰন্থ পাঠ কৰিছে তেন্তে বুজি ল'ব যে আপোনাৰ পুৰণা কোনো বেমাৰ আজাৰৰ পৰা আপুনি মুক্তি পাবলৈ গৈ আছে। ঈশ্বৰৰ কৃপাৰে আপুনি এটা সুস্থ জীৱন কটাবলৈ ওলাইছে। যদি আপুনি বাৰে বাৰে সপোনত দেখা পায় যে ক'ৰবাত জুই লাগিছে তেন্তে বুজি ল'ব আপোনাৰ ব্যৱসায়ত লোকচান হ'বলৈ গৈ আছে, যাৰ বাবে ঈশ্বৰে আপোনাক আগতীয়াকৈ ইয়াৰ সংকেত দিছে। গতিকে আপুনি সাৱধান হৈ যাওক। যদি আপুনি সপোনত দেখে যে আপুনি নিজ হাতেৰে ক'ৰবাত জুই জ্বলাইছে, যেনে কোনো বন্তি জ্বলাইছে বা অন্য কোনো ভাল বস্তু জ্বলাইছে, তেন্তে বুজি ল'ব যে আপোনাৰ ব্যৱসায়ত উন্নতি হ'বলৈ ওলাইছে। সপোনত যদি আপুনি বাৰে বাৰে দেখা পাইছে যে আপুনি ভাত খাই আছে তেনেহ'লে বুজি ল'ব যে আপোনাৰ বহুদিনৰ আশা পূৰ্ণ হ'বলৈ গৈ আছে। আপোনাৰ জীৱনত সুখ শান্তি আহিব ওলাইছে। সপোনত যদি আপুনি বাৰে বাৰে কোনো মন্দিৰ দেখিছে তেতিয়াহ'লে বুজি ল'ব যে আপুনি কোনো ভাল কৰ্মত লিপ্ত হ'বলৈ ওলাইছে, যি কামত জড়িত হৈ থাকিলে আপুনি আগলৈ ইয়াৰ ভাল কৰ্মফল লাভ কৰিব আৰু অনেক সুখ শান্তিও পাব। যদি আপুনি সপোনত বাৰে বাৰে দেখে যে আপুনি মাছ ধৰিছে তেতিয়াহ'লে বুজি ল'ব যে ঈশ্বৰৰ কৃপাৰ ফলত আপোনাৰ ৰোজগাৰ বৃদ্ধি হ'বলৈ গৈ আছে তথা আৰ্থিক সমস্যাও শেষ হ'ব ওলাইছে। সপোনত যদি আপুনি কোনো মৰা মানুহক জীৱিত দেখা পাইছে
তেতিয়াহ'লে বুজি ল'ব যে আপুনি ধন সম্পদ লাভ কৰিব ওলাইছে। এনে সপোনে জীৱনত অনেক আনন্দ ফূৰ্তি কঢ়িয়াই আনে। সপোনত যদি আপুনি নিজকে মৃত দেখে, তেতিয়াহ'লে বুজি ল'ব যে ইয়াৰ দ্বাৰা ঈশ্বৰে আপোনাক বুজাব খুজিছে যে আপোনাৰ আয়ু বহু বৃদ্ধি হ'ব। যদি আপুনি বাৰে বাৰে হাতী দেখিছে, তেতিয়াহ'লে বুজি ল'ব যে আপোনাৰ ব্যৱসায় বাণিজ্যত ক্ষতি হ'বলৈ ওলাইছে। সেয়েহে ব্যৱসায় ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। লগতে সকলো দিশ বিচাৰ বিবেচনা কৰিহে সিদ্ধান্ত ল'ব। সপোনত যদি দেখা পাইছে আপুনি এখন গাড়ীত বহি ভ্ৰমণ কৰিছে, তেতিয়াহ'লে বুজি ল'ব যে আপুনি শীঘ্ৰেই বিদেশ ভ্ৰমণ কৰিব। যদি সপোনত আপুনি বাৰে বাৰে কোনো এন্দুৰৰ পোৱালি দেখে, তেতিয়াহ'লে বুজি ল'ব যে আপোনাৰ খুব উন্নতি হ'ব। যি ক্ষেত্ৰত আপুনি উন্নতি বিচাৰিছে সেই ক্ষেত্ৰতেই আপুনি বহু উন্নতি কৰিব। সপোনত যদি বাৰে বাৰে আপুনি আলু দেখে, তেতিয়াহ'লে বুজি ল'ব যে অতি শীঘ্ৰেই আপোনাৰ দুৰ্নাম হ'ব পাৰে। সেয়েহে আপুনি সাৱধান হৈ যাওক। নিজৰ গোপন কথাবোৰ আনৰ আগত কেতিয়াও প্ৰকাশ নকৰিব। যদি সপোনত বাৰে বাৰে আপুনি আইনাত নিজৰ মুখখন দেখে, তেতিয়াহ'লে বুজি ল'ব যে আপুনি শীঘ্ৰেই পুত্ৰ সন্তান লাভ কৰিব। যদি আপুনি সপোনত বাৰে বাৰে দেখে যে কোনোৱে আপোনাক ভগৱানৰ প্ৰসাদ দিছে বা কোনোৱে আপোনাক নাৰিকলৰ প্ৰসাদ খাবলৈ দিছে বা যিকোনো প্ৰকাৰৰ প্ৰসাদ খাবলৈ দিছে, তেন্তে এইটো এটা বহু ভাল সংকেত। ইয়াৰ অৰ্থ হৈছে যে আপুনি অতি শীঘ্ৰেই ভগৱানৰ প্ৰসাদ ৰূপে কিবা পাবলৈ ওলাইছে। ভৱিষ্যতে আপুনি কোনো শুভ সংবাদ পাবলৈ গৈ আছে। যদি আপুনি দেখা পায় যে সপোনত আপুনি কোনো পাহাৰত উঠিছে আৰু পাহাৰত উঠাৰ সময়ত কোনোৱে আপোনাক সহায় কৰিছে, তেন্তে এইটো এটা অত্যন্ত ভাল সংকেত। ইয়াৰ অৰ্থ হৈছে যে ভৱিষ্যতে আপুনি সাফল্যতাৰ শৃংগত উঠিব আৰু এই সাফল্যতা অৰ্জন কৰিবলৈ ভগৱানে স্বয়ং আপোনাক সহায় কৰিব। যদি আপুনি সপোনত বাৰে বাৰে দেখা পায় যে আপুনি কোনো ধাৰ্মিক কাম কৰিছে, অৰ্থাৎ কোনো পূজা পাঠ বা ভগৱানক আৰাধনা কৰিছে, তেতিয়াহ'লে বুজি ল'ব যে অতি শীঘ্ৰেই আপোনাৰ জীৱনত কিবা ভাল ঘটিব ওলাইছে। আপোনাৰ জীৱনত উন্নতি হ'বলৈ ওলাইছে। যদি আপুনি সপোনত বাৰে বাৰে কোনো দেৱ দেৱীক দেখে, তেতিয়াহ'লে এইটো আপোনাৰ বাবে অত্যন্ত শুভ সংকেত। ইয়াৰ দ্বাৰা বুজি ল'ব লাগে যে আপুনি জীৱনত যি বস্তুকেই পাব বিচাৰে, সেই বস্তুকেই আপোনাৰ জীৱনত অতি শীঘ্ৰেই লাভ কৰিব। যদি আপুনি সপোনত নিজকে বাৰে বাৰে কন্দা দেখে, তেতিয়াহ'লে বুজি ল'ব লাগে যে ভৱিষ্যতে আপুনি কোনো শুভ সংকেত পাবলৈ গৈ আছে। এনেধৰণৰ সপোন দেখিলে বুজি ল'ব লাগে যে আপুনি ব্যৱসায় ক্ষেত্ৰত বা চাকৰি ক্ষেত্ৰত বহু উন্নতি কৰিবলৈ ওলাইছে। যদি আপুনি সপোনত বাৰে বাৰে গৰু দেখে, তেতিয়াহ'লে বুজি ল'ব যে আপোনাৰ ঘৰ পৰিবাৰত সুখ সমৃদ্ধি আহিব ওলাইছে। আৰ্থিক সমস্যাবোৰ নোহোৱা হ'বলৈ ওলাইছে আৰু ভগৱানৰ কৃপাৰ ফলস্বৰূপে আপুনি সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব ওলাইছে। যদি আপুনি সপোনত বাৰে বাৰে দেখিছে যে আপুনি কোনো সাপ মাৰিছে, তেতিয়াহ'লে বুজি ল'ব যে শীঘ্ৰেই আপোনাৰ শত্ৰু দমন হ'বলৈ গৈ আছে আৰু আপুনি শত্ৰুৰ তুলনাত অত্যন্ত মজবুত হ'বলৈ ওলাইছে। যদি আপুনি সপোনত বগা বা সোণালী ৰঙৰ সাপ বাৰে বাৰে দেখে, তেতিয়াহ'লে বুজি ল'ব যে এইটো আপোনাৰ বাবে অত্যন্ত শুভ সংকেত। শীঘ্ৰেই আপোনাৰ হাতত টকা পইচা অহাৰ সম্ভাৱনা আছে আৰু আৰ্থিক সমস্যা আপোনাৰ নোহোৱা হ'বলৈ ওলাইছে। যদি আপুনি সপোনত দেখা পায় যে আপুনি বাৰে বাৰে পানীত ডুবিব ধৰিছে, তেতিয়াহ'লে বুজি ল'ব যে আপুনি নিৰাপত্তাহীনতাত ভুগিছে। সেয়েহে এনেধৰণৰ সপোন দেখিলে সতৰ্ক হৈ যোৱা উচিত। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই সপোনবোৰৰ মাজৰ কোনটো কোনটো সপোন দেখিছে তলত কমেণ্ট কৰি নিশ্চয় জনাই দিব। আৰু ভিডিঅ'টি চাই যদি ভাল পাইছে তেন্তে এটা লাইক কৰি দিব। লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।